মৰে ছোৱালী চকুৰ পলকতে মাৰেচোন বিজুলী ঐ চকুত খালি কাজল কৰিছ তই পাগল Hello. Hello. Oh. জানে জানো আপোনালোকে না স্কুলত দেউতাকৰ নাম সোধোতে কৈছে বোলে হেৰি কৃষ্ণ কমল খাটনীয়া চেছ কৰি দিলে আপোনালোকে আমাক হা বা এইটো সাউন্ড সিস্টেমো ধুনীয়া হে কথা কবলৈ কৈছে আমি মনে মনে থাকিলে আপোনালোকো মনে মনে থাকে আপোনালোকে আমাৰ কথা বিশ্বাস কৰিব নালাগে যিজন য'তে আছে তাৰ পৰা এবাৰ ঘূৰি চাওকচোন এতিয়াও বহুত মানুহ আছে কিন্তু আৰু ইমান মানুহ থকাৰ পাছত ইমান প্ৰাকৃতিক দুৰ্যোগকো নেওচি ইমান সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰিছে মই কৈছোঁ খুব কম জেগাত এইটো একতা থাকে কিন্তু আপোনালোক যে আছে ইয়াতো শিল্পীসকলৰ প্ৰতি মৰমেই আৰু ইমান মানুহ আছে বহুত মানুহ গুচি গ'ল ঘৰত বহুতে শুই আছে আপোনালোকে এনেকুৱাকৈ চাউণ্ড এটা দিয়ক বোলে চবৰে কাণত পৰক বোলে আও হৰি চবে কৈছে নে বোলে আও হৰি প্ৰথমে ইয়াতে উপস্থিত সমূহ দৰ্শক ৰাইজক আমাৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু আগন্তুক দিনবোৰ আপোনালোকৰ ভালে যাওক আমি তাকে কামনা কৰিছোঁ লগতে এই বিহু সমিতিৰ উদ্যোক্তা মণ্ডলী সভাপতি মহোদয়ক প্ৰমুখ কৰি সমূহ কৰ্মকৰ্তাক আমাৰ মৰম শ্ৰদ্ধা জনাইছোঁ মই ভাবিছোঁ পজিশ্যন নহয় নেকি গুলীয়াগুলি আৰম্ভ হৈ গ'ল ৰাছিয়া ইউক্ৰেইনৰ পৰা আহি পেলাই পৰা নাইতো আপোনালোক সকলোকে মৰম শ্ৰদ্ধা জনালোঁ অলপ দৰ্শককো দেখা কৰি দিয়ক না লাইটবিলাক বেছি বেছি বহুত পোহৰ হৈ আছে অলপ দৰ্শককো দেখা কৰি দিয়কচোন পাৰি যে বোলে আও হৰি সব জেগাতে কিন্তু এনেকুৱা ষ্ট্ৰক পাৰ্টি এটা থাকে কিন্তু দেই অনুষ্ঠান কৰি ভাল লাগে আকৌ এনেকৈ থাকিলে দুই এষাৰ কৰি ৰাইজৰ আগত অৱগত কৰ হেল্ল' এইটো চাউণ্ডটো পোৱা নাই নেকি হেল্ল' এইটোত কচোন এইটো চাউণ্ডটো পোৱা নাই নেকি এইটো উল্টা হৈ আছে এইটো উল্টা হৈ আছে হেল্ল' হেল্ল' মই আকৌ ভাবিছোঁ বোলো তোক দাদা এইখিনি পালে নহয় 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 বা মাইক উল্টা হৈ থাকিলেও হাতটো কৰি মাৰে মানে দুবছৰ কৰোণাৰ কাৰণে চব বন্ধ হৈ যোৱা নাই জানো কোনটো আগফাল কোন পিছফাল চব পাহৰি থাকিব ভালে আছেনে সকলো মাইক্ৰফোনৰ কি হ'ল তোৰ কৰোণা যে হ'ল দুবছৰ পাহৰি গ'লি আগফাল কোনটো পিছফাল কোনটো
কেৰেক্টাৰ কৰিলো চব মই নৰ্মেলকৈ কথা ক'লেও ভাল নালাগে এতিয়া যদি মই কওঁ চাওক এইটো কি কেৰেক্টাৰ কৰিলো মই এনেকৈ কথা ক'লেও ভাল নালাগে বেঙেনা দিছে মানে বা আপোনালোকে এতিয়া বৰষুণত পিছফালে যে ইয়াতে ফাংচন চাবলৈ এতিয়া কেইটা পাইছে 2:30 নাই মই ঘড়ীটো মানে বেয়া ঘড়ী এটাহে পিন্ধি আহিছোঁ মানে ভাল ঘড়ী পিন্ধি আহিলে চবেই সোধে দাদা কেইটা পাইছে কোনে কৈ তই এইটো হাতত কিয় পিন্ধিব লাগে এনেকৈ ডাঙৰ ৱাল ক্লক এটা পিঠিত লৈ আহিব লাগিছে ফুটিলে দেখুৱাই দিবলৈ না আপোনালোকে আজি যে মই কৈছোঁ ৰঙামাটিত আহিছোঁ ৰঙামাটি ৰাইজক দেখি আজি চাগে ওপৰত